তো হেল্ল' এভৰিৱান, মই পৰাগ খনিকৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি একো ডাঙৰ ব্লগ নহয়, জাষ্ট এটা মিনি ব্লগ। তো মোক যিহেতু শিৱসাগৰতে বহুত দূৰৰ পৰা আহে অগ্নিনাভ বাবা মন্দিৰলৈ নাজিৰাত থকা। তো মন্দিৰভাগলৈ যিহেতু মই যামকৈ বহুত দিন যাব পৰা নাই, যামকৈ আছিলোঁ, যাব পৰা নাই। তো আজি সময় সুবিধা মিলাই আহিলোঁ ভাইটিৰ লগতে, দুইটা ভাইটিয়ে মই। তো ভাবিলোঁ আপোনালোককো দেখাই থাকোঁ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ' ভাল পায় লাইক এটা কৰি দিব আৰু। তো চাই থাকক। তো বন্ধুসকল, এয়া আমি পালোহি অগ্নিনাভ বাবা মন্দিৰ গেটৰ সন্মুখত পাইছোঁহি। তো আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, জাষ্ট বাইক লৈ আহিলে 50 কিলোমিটাৰমান হয় চাগে, হ'ব সিমানে হ'ব। তো নাজিৰা টাউনৰ পৰা আপোনাৰ 6 কিলোমিটাৰ 7 কিলোমিটাৰ হৈ যাব। তো আমি অগ্নিনাভ বাবা সন্মুখৰ গেট পাইছোঁহি। তো গেটত সোমাই লওঁ, তাৰপিছত দেখাই আছোঁ। তো বন্ধুসকল, আমি মন্দিৰ ভিতৰত সোমাই আহিলোঁ, সেৱা চেৱা কৰি গেটৰ সন্মুখতে সেৱা কৰি জাষ্ট মন্দিৰ ভাগত সোমাই আহি এনেকৈ আপোনালোকে দেখিব ডাঙৰ মানে চাকি গছ থাকে, তাতে তেল ঢালিব পাৰে। আপোনালোকে ইয়াত এক্সট্ৰাকৈ চাকি আনিব দৰকাৰ নাই, মিঠাতেল লৈ আহিব লাগে, ঢালিব লাগে। তো তেনেকৈ মানে ঢালি পিনি তাত ভিতৰত গৈ পিনি তেনেকৈ সেৱা চেৱা কৰিব পাৰে আৰু তেনেকৈ প্ৰসাদ চসাদ দিয়ে। কিমান ডাঙৰ মানুহ বহুত দূৰৰ পৰা মানুহ আহে। তো মইতো ওচৰত থাকি ইমান দিনে যাব পৰা নাই। তো হয়তো চাগে অগ্নিনাভ বাবাই মতা নাছিলে চাগে হয়তো। তো বহুত দিন এটা আশা আছিল। তো বন্ধুসকল, তো আমি চাকি তাকি দি হৈ গ'ল, ধূপ চাকি জ্বলালোঁ। তাৰপিছত আপোনাৰ শিৱলিংগত পানী ঢালিলোঁ। চবৰে দীঘল লাইন, বহুত দীঘল লাইন হয়, আপোনালোকে গম পায় হয়তো। তো এতিয়া আমি চাকি তাকি দি ইয়াত বহি আছোঁ প্ৰসাদ ল'বৰ কাৰণে, প্ৰসাদ লৈ যামগৈ আৰু। তো আজি ভিডিঅ'টো ইমানতে সামৰোঁ, জাষ্ট মিনি ব্লগ এটা দিলোঁ, ভিডিঅ'টো ভাল